মেমনৰে সন্মান যাচিবৰ বাবে মই আৰ্চাৰ সন্মানীয় সম্পাদক teachers, parents, my dear sisters, brothers, and you, my dear friend, the achievers. Soboke মোৰ ইয়াৰ পৰা মই সবকে নমস্কাৰ জনালো বহুত পাৱাৰ পেক এটা লেকচাৰৰ পিছত মই আহিলো I am so very happy to be a part of this wonderful event. I want to give my heartfelt gratitude to the organizers of this event. মই নিজকে টিচাৰ বুলি কৈ বেছি ভাল পাওঁ মই হয় সাইকোলজিষ্ট কাউন্সিলাৰ বাট মই নিজকে টিচাৰ বুলি কৈ বেছি ভাল পাওঁ আৰু সবতকৈ বেছি কেতিয়া ভাল লাগে জানেনে যেতিয়া মোৰ ষ্টুডেণ্ট এজন দুজন ক'ৰবাত দেখি যাওঁ মোৰ সবতকৈ ভাল লাগে আজি এই ইভেণ্টটোত সবতকৈ ভাল লগা কামটো কি হ'ল জানে আপোনালোকক চেলিব্ৰেট কৰি We are celebrating your achievements. আপোনালোকে যে আচ্ছা মই মোৰ ষ্টুডেণ্টছৰ লগত বেছি কথা পাতি ভাল পাওঁ আৰু মোৰ লেকচাৰ ইজ নট লাইক চবে দিয়াৰ নিচিনা লেকচাৰ নহয় হেবিচুৱেলি স্কুল কলেজ ক্লাছৰুমত লেকচাৰ দিয়া চ' অকণমান তেনেকুৱা ধৰণৰে দিব আই এম চ' চৰি ফৰ দেট আজি আমি ইয়াত চবেই থিয় হৈ আছোঁ চবেই কিবা কিবি খুব ধুনীয়া কথা কৈ আছে কিয় জানানে বিকজ ইউ হেভ এচিভ চামথিং আমি চবেই ইয়াত তোমাৰ লগত চেলিব্ৰেট কৰিবলৈ আহিছোঁ য়ং মাইণ্ডছ ইন মেকিং ৰাইট এণ্ড থেংক ইউ ছ' মাছ কি তোমালোকে কালিলৈ গৈ পেলাই চল্ডাৰিং কৰিবা নিজৰ চল্ডাৰত ভাৰ ল'বা কিহৰ কাৰণে কি ভাৰ ল'বা টু make us immensely proud. As mane bole, ami the previous generation. Okay, moi yaar damora kotha kobole ahana kyunki moi noaru jeneke kobole. I am just a teacher. Okay, so what koru kisuman kotha aji kobole yaar bisaisu. Student or logot, parents or logot, teachers or logot akoman koru kotha jona moi dekhilu moi shikilu মই বিচাৰিছোঁ আপোনালোকৰ লগত চবৰ লগতে শ্বেয়াৰ কৰোঁ ফাৰ্ষ্ট কথাটো হৈ গ'ল য়েছ আই এম কোৱাইট চিয়'ৰ কি চবেই বেলেগ বেলেগ ষ্ট্ৰাগলছ কৰিছে চবৰে লাইফত বেলেগ বেলেগ অবষ্ট্ৰিকলছ আছিলে আমাৰ জেনেৰেশ্যনটো বহুত অবষ্ট্ৰিকলৰ পাৰ হৈ পেলাই আজি চবেই ইয়াত বহি আছে আফটাৰ ফেচিং লট অফ অবষ্ট্ৰিকলছ ৰাইট চবেই নিজৰ নিজৰ অবষ্ট্ৰিকলছ নিজৰ নিজৰ ষ্ট্ৰাগলছ কৰে আমাৰ আমি কৰিছোঁ কিন্তু মই ইয়াত এটা কথা ক'বলৈ বিচাৰিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ your generation has unique obstacles unique struggles যোন আমাৰ জেনেৰেশ্যনে পোৱা নাছিলে সেলফি তুলিলা নে নাই হ'ল নে নাই হ'ল বাহিৰলৈ গ'ল বহুত সেলফি তুলিবলৈ অ'কে আমাৰ জেনেৰেশ্যনে পোৱা নাছিলে ষ্ট্ৰেছ শব্দটো শুনি পোৱা নাছিলোঁ চাগে আমি এনজাইটি frustration আৰু সবতকৈ ডাঙৰ অবষ্ট্ৰেকল কি হৈ গ'ল জানানে এইটো হৈ গ'ল ছ'চিয়েল মিডিয়া কম্পেৰিজন ছ'চিয়েল মিডিয়া কম্পেৰিজন এই শব্দটো কোনোবাই শুনিছেনে এনিৱান নাই শুনা আচ্ছা সেলফি তুলিলে নে নাই আপোনালোকে বাহিৰত গৈ পেলাই সেলফি তুলিলে কি দেখাব had a wonderful time মানে সবে কি ইয়াত সবে দেখাবলৈ নিজৰ wonderful moments নিজৰ wonderful time লাইফৰ দেখাবলৈ ইয়াত সবে highs ups and down এইটো এটা obstacles মানে every day to day লাইফত আমি obstacle face কৰোঁ কিছুমান obstacles ডাঙৰ থাকে কিছুমান obstacle সৰু থাকে believe me মই is a 10 almost 10 years experience as a most students or lover especially those who belong from T tribe community of Assam moi ekho dekhisu success stories to I have lot of mane success stories moi apnalokor logot share koribole bisaru
celebration. Okay? ইয়াত কি কৰে? ইয়াত ধুনীয়া ফটো তুলি পেলাই ইনষ্টাগ্ৰাম, ফেচবুক দিয়া হয়নে নহয়? চবেই দিয়ে। আপোনালোকে ভাবিছেনে কেতিয়াবা এই যে ধুনীয়া ফটোখিনি দিয়ে, এই মানুহটোৱে কেতিয়াবা কৈছেনে মোৰ আজি মূৰ বিষাইছে, মই আজি অমুক কৰিবলৈ পাৰোঁ? কেতিয়াও নকয়। চব সদায় ভাল বস্তুটোৱে দেখাই থাকে, হয়নে? তেতিয়া আমি কি কৰোঁ? আমি নিজকে কম্পেয়াৰ কৰিবলৈ যাওঁ, আৰু সেই কম্পেৰিজনতে আমি কি হৈ যাওঁ? উই ফিল ভেৰি বেড, দুখ লাগে। ইছ ৰাম, এনেকৈ কাপোৰ কিনিছে, এনেকুৱা জেগাত গৈছে। তাৰপিছত কি হৈ যায়? সেইটোৰ লগত আমি কম্পিট কৰিবলৈ চাওঁ, আৰু সেই কম্পিট কৰোঁতে কি হৈ যায়? আমাৰ মনত দুখ ভাৱ হয়, হয়নে? এনজাইটি হয়। সেইকাৰণে আমি কি কৰিবলৈ লাগে? ডোন্ট কম্পেয়াৰ, নকৰিবা কম্পেয়াৰ, কেতিয়াও নহয়। মই ট্ৰাই কৰোঁ শিকিবলৈ ক'ৰবা ফ্ৰম মাদাৰ নেচাৰ। ফুল, ফ্লাৱাৰ, ফুল আৰু বম্বু ট্ৰী, হয়নে? ফ্লাৱাৰ ডাঙৰ হৈ কিমান ডাঙৰ হ'লে কিমান দিন লাগে? এমাহ, দুমাহ, বেছিকৈ বেছি। ফুল ধুনীয়া হৈ ফুলে, হয়নে? কিন্তু বম্বু ট্ৰী এডাল ডাঙৰ হ'লে কিমান দিন লাগে? more than 6 months, হয়নে? তাতকৈ বেছি কেতিয়াবা। কিন্তু ফুলপাহ যে ফুলিছে, সেই ফুলপাহটো নিজৰ যি কামত আহিবলৈ লাগে আহিছে, ধুনীয়া সুগন্ধি দিবলৈ লাগে, মনটো দেখিলে ভাল লাগে সেই ফুলপাহ, হয়নে? কিন্তু বেম্বু গছে যে ইমান সময় লৈছে যে ৰ'দটোৰ কাৰণে, সেইটোৰ কাৰণে কি সেই বম্বুৱে নিজৰ কামটো কৰা নাই নেকি? কৰিছে, ৰাইট? বম্বু গছ, বাঁহ গছৰ যোনটো কাম আছে সেইটো কৰিছে। চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ, সদায় মনত থবা, তোমালোকৰ চবৰে নিজৰ ইউনিক অবষ্টেকলছ আছে, ইউনিক লাইফ এক্সপিৰিয়েঞ্চ, ইউনিক ষ্ট্ৰাগলছ এণ্ড ইউনিক এচিভমেণ্টছ। নিজৰ কেতিয়াও কাৰো লগত কম্পেয়াৰ নকৰিবা। আৰু এটা ইয়াত মই কথা কৈছিলোঁ, যেতিয়া তোমালোকে বহুত বেছি মনটো বেয়া লাগিব, টক টু ইয়ৰ পেৰেণ্টছৰ লগত কথা পতা। পেৰেণ্টছ যদি এভেইলেবল নহয়, তেতিয়া নিজৰ ফ্ৰেণ্ডছ, নিজৰ টিচাৰ্ছৰ লগত কথা পতা। ইটছ নট অ'কে, এইটো অ'কে নহয় টু ফিল ছেড, সদায় সুখী থকা, নট এভৰি ডে। কেতিয়াবা চবৰে বেয়া লাগিবলৈ পাৰে, কিন্তু সদায় বেয়া লগাটো ইটছ নট অ'কে, অ'কে নহয়। সদায় দুখত থকাটো অ'কে নহয়, উইদাউট এনি ৰিজন দুখ লগাটো অ'কে নহয়। অশান্তিত থকা, ইৰিটেশ্যনত থকা অ'কে নহয়। সেইকাৰণে কি ফিল কৰিছা তোমাৰ টিচাৰ্ছখিনিক ক'বা, তোমাৰ ফ্ৰেণ্ডছক ক'বা, যদি তোমাৰ তেনেকুৱা ফ্ৰেণ্ডছ আছে ভাল। অ'কে? এয়া চব কথা আমি নেদেখা কৰি দিওঁ, আমি নাচাওঁ, এয়া চবত ইম্পৰ্টেঞ্চ নিদিওঁ, কিন্তু এয়া চব বহুতেই ইম্পৰ্টেণ্ট কথা হয়। আজি তোমালোকে যে ইয়াত বহিছা, বহুতে বহুত ধুনীয়া কথা কৈছে। কি শিকিলা তাৰপৰা? কি ল'লা? সেইটোৱে কি হয় তোমালোকৰ? তোমালোকে ঘৰলৈ যাবা, এবাৰ ভাবিবাচোন, ক'ৰবাত কিবা মিষ্টেক হৈ আছে নেকি? আমাৰ কি হৈছে? নাই, মই চব ঠিকেই কৰিছোঁ, তাৰপিছত কিবা প্ৰব্লেম হৈছে নেকি? নিজকে কুৱেশ্যন সুধিবা। নিজৰ কুৱেশ্যনখিনিৰ এনচাৰ চবতকৈ ধুনীয়াকৈ তোমালোকেই দিবলৈ পাৰিবা। যেতিয়া কিবা এটা কৰিম বুলি ভাবিছা, সেইটোৰ সদায় এটা ষ্টেপ হ'লেও আগবাঢ়িবা। এদিনত তোমাৰ যোনটো লক্ষ্য, সেইটো সদায় লিখিবা এবাৰ, মনত থবা এবাৰ, আৰু সদায় এবাৰ ৰাতিপুৱাৰ সময়ত এবাৰ ভাবিবা, আজিৰ দিনটোত মই সেইটো এচিভ কৰিবলৈ কি ষ্টেপ ল'লোঁ, কি কৰিলোঁ। অ'কে? আজি মই বহুতেই হেপ্পী, মই ছাৰ পৰাশৰৰ পৰা শিকি পালোঁ কি ইমান ধুনীয়া অপৰচুনিটিজ আছে। মানে এডিটিঙৰ কথা ক'লে তেখেতে, ভিডিঅ'গ্ৰাফিঙৰ কথা ক'লে, ইয়াত ক্ৰিয়েটিভিটি এণ্ড ইউ পিপল বিলং ফ্ৰম দেট কমিউনিটি, য'ত নাচ, গান, কালচাৰেল হেৰিটেজ ইমান ৰিচ হয়। চ' হোৱাই নট দিছ? কিয় ট্ৰাই নকৰোঁ বাৰু? ইয়াত আমি বহুত লাগি যে আজি আমি ইয়াত বহি পেলাই তেখেতে ইমান ধুনীয়া কথাখিনি ক'লে, আৰু আমি ইমান ধুনীয়াকৈ শুনি বুজি পালোঁ। মই ইমান ইজি, ইজ উই কেন ডু ইট, উই কেন ট্ৰাই ইট।
তেতিয়া কি হয় তেতিয়া টোপনি নাহে ৰেষ্টলেছ ফিল হয় নে নহয় যেতিয়ালৈকে সেই তোমাৰ ড্ৰিমটো তোমালোকে যি কৰিবলৈ বিচাৰিছা সেইটো ফুলফিল নহয় হয়নে নহয় টায়াৰ্ড হৈছে ভোক লাগিছে খালে নে নাই আপোনালোকে খালে অকণ টোপনি লাগিছে চাগে ন লাগিছে ন আগে থিয় হৈ দিওঁ নেকি এবাৰ এনেই থিয় হৈ তালি এটা মাৰিম নেকি কাৰ কাৰণে মাৰিম জানে শুনি লওক কাৰ কাৰণে মাৰিম ফাৰ্ষ্ট অফ অল আমাৰ এচিভাৰ্ছখিনিৰ কাৰণে মাৰিম তাৰপিছত পেৰেণ্টছৰ কাৰণে মাৰিম যেতিয়া হাত চাপৰি মাৰিব হয় নিজৰ পেৰেণ্টছ যদি আছে আপোনালোকৰ পেৰেণ্টছ চাবচোন দেখে ইমানেই হেপী হ'ব টিয়াৰ্ছ আহি যাব চকুপানী আহি যাব প্ৰাউডনেছত আৰু টিচাৰ্ছ সিহঁতে নিজকে এৱাৰ্ডেড ফিল কৰিব চ' এবাৰ উঠি পেলাই হাত চাপৰি এটা মাৰিলোঁ নেকি দিবনে প্লিজ প্লিজ অ থেংক ইউ ছ' মাছ Okay, thank you so much. Thank you so much. আৰু আচ্ছা এই যে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন এইটো লৈ পেলাই মোৰ আগৰ অকণ ইছ্যু আছে তাকে মই মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছিলোঁ ইভেন তো মোৰ টিচাৰ্ছে কৈছিলে মই মানে খুবেই ভাল কৰিম এডভান্স মেথামেটিক্স লৈ পঢ়িছিলোঁ কিন্তু ডিউ টু চাম ইছ্যুজ পাৰ্চনেল ইছ্যুজ মই নোৱাৰিলোঁ তাৰপিছত লাহে লাহে অ'কে ফাইন হ'লগৈ উঠিলোঁ চিৰিকেইটা কিন্তু মই তাৰপিছত যেতিয়া চাকৰি কৰিলোঁ যেতিয়া মই আকৌ মোৰ পঢ়াকেইটা খতমেই নহ'ল এতিয়াও পঢ়ি আছোঁ মই এটা কথা গম পালোঁ ডিভিজনছ না মাত্ৰ মাৰ্কছখিনি অনলি মেজাৰ্ছ ডেট 3 hours 3 hours মাত্ৰ কিমান এক্সাম আৱাৰ্ছ কিমান থাকে 3 hours চ' সেই 3 hours তোমালোকে সেই এক্সাম হলত বহি কি কৰা সেইটোৱে জাষ্ট মাৰ্ক ৰিপ্ৰেজেণ্টছ কৰে হয়নে মই নাভাবোঁ ফাৰ্ষ্ট ডিভিজনৰ ল'ৰা এজন বা ছোৱালী এজন থাৰ্ড ডিভিজনতকৈ বহুত ওপৰত নো আই ডণ্ট থিংক লাইক ডেট আৰু ভাবিবলৈও নালাগে কিয়কি যেতিয়া তুমি তেনেকৈ ভাবিবা ন তেতিয়া তুমি নিজকে ডাউন ফিল কৰিবা চেল্ফ কনফিডেন্স কমিব নকমিবি ইউ আৰ হিৰো অফ ইয়ৰ লাইফ Okay, you are the hero of your life. সদায় নেগেটিভ বা আৰু এইটো কৰিবলৈ একো নহয় একদম ধুনীয়াকৈ ড্ৰেছ আপ কৰি পেলাই সেইটো ফটো তুলি পেলাই হিৰো হৈছে নহয় মাই নট লাইক দেট মাই ডিয়াৰ ফ্ৰেণ্ডছ নট লাইক দেট হিৰো বনিবা লাইফে হিৰো কাক মানে যোন হাম্বল হয় যোন অনেষ্ট হয় যোন হাৰ্ড ৱৰ্ক কৰে হয়নে তোমালোকে অনেষ্ট নে নিজকে সুধিবা মই অনেষ্ট নে মই ঠিক মই নিজৰ কথা কৈছোঁ নে মা দেউতাক কৈছোঁ মই ডক্টৰ বনিম মই ইঞ্জিনিয়াৰ বনিম মা মোৰ ডক্টৰ বনিবলৈ খুব মন তাৰপিছত গৈ সেইটো তুমি পঢ়িবলৈ পঢ়াই নাই ৰিলছ বনাবলৈ লাগি আছা শুব জানো তেনেকৈ মা দেউতাই বহুত চিন্তা কৰিব ইছ মা মোৰ ছোৱালী মোৰ ল'ৰাই ডক্টৰ বনিব পইচা নাই আছে এক্সাম্পল আছে আমাৰ ইয়াত মই বেছি দূৰলৈ যাবলৈ দৰকাৰ নাই লামাগাঁও চিনি পোৱা চাগে লামাগাঁৱত আছে এটাত সাধাৰণ এজন আমাৰ নিচিনা কমন মেন তেখেতৰ ল'ৰা ডক্টৰ আছে আমাৰ লামাগাঁৱত অ'কে লামাগাঁৱত আছে ইকনমিক্সৰ গ'ল্ড মেডেলিষ্ট সেয়াও সপোন দেখিছিলে কিন্তু সিহঁতৰ সপোন টোপনি দেখা নাছিলে সিহঁতৰ সপোনে সিহঁতক শুবলৈ দিয়া নাছিলে চব কেপেবল কোনোবা কিবা কথাত যিকোনো আমাৰ মাজত স্পেচিয়েল কিবা এটা আছে we need to identify that special thing inside us আৰু সেইটো কেতিয়া আইডেণ্টিফাই কৰিবা যেতিয়া তুমি এক্সপ্ল'ৰ কৰিবা আজি যেনেকৈ তুমি আজি শুনিলা হয়নে কেমেৰা হেণ্ডলিং কৰা গ্ৰাফিক ডিজাইনিং এই যদি কথা শুনিলা কি হয় যোৱা চেট জিপিটি য়েছ হি মেনশ্যন ইট চেট জিপিটি তাত মাৰি চোৱাচোন এবাৰ মাৰি চোৱা অসমীয়াতে পাবা অ'কে আৰু ইয়াত আৰু এটা কথা এইটো নহয় চেট জিপিটিৰ বিষয়ে যি কুৱেশ্যন শুনা টাইপ কৰা এনচাৰ পাই হৈ গ'ল ন সেয়া আৰ্টিফিচিয়েল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তোমাৰ ব্ৰেইনটো তাত দিবা তোমাৰ তাতকৈ ব্ৰেইন বেছি অ'কে তুমি তাৰপৰা আইডিয়াহে লোৱা টেক আইডিয়াছ ফ্ৰম দেট টেক আইডিয়াছ ফ্ৰম AI আৰু নিজৰ ইনপুট দিয়া নিজৰ ক্ৰিয়েটিভিটি তাত ডালা
আমি সিহঁতক চলাব লাগিব, আমি এআই হেণ্ডেল কৰিবলৈ লাগিব, নট এআই আমাক হেণ্ডেল কৰা, এইটো নহ'ব। অ'কে, আৰু জানানে এটা মই যেনেকৈ কৈছিলোঁ, মই মাদাৰ নেচাৰৰ চাই পেলাই খুব বস্তু শিকোঁ। যেতিয়া তোমালোকে হাম্বল হ'বা, হাম্বল হোৱা মানে কি? হাম্বল যেতিয়া হ'বা মানে কি জানানে? হাম্বল মানে যেতিয়া তোমালোকে নিজকে নিজে চব জানা হ'বা, নিজে বুজা হ'বা, শিকা হ'বা, অ'কে, তেতিয়া কি হয়? তেতিয়া নম্ৰ হৈ যাবা, হাম্বল হৈ যাবা, মানুহক হেল্প কৰিবলৈ যাবা। আজি পৰাশৰ ছাৰে চবকে হেল্প কৰিম বুলি কৈছেনে নাই? মোৰ তালে আহা, মই কৰিম, মোৰ তালে আহা, মই চাই দিম, কৈছেনে নাই? কিয়? বিকজ হি ইজ ছাকচেছফুল, বিকজ হি ইজ ছাকচেছফুল, তেখেত ছাকচেছফুল, সেইকাৰণে চবকে হেল্প কৰোঁ বুলি কৈছে, বিকজ হি ইজ হাম্বল। অ'কে, যেতিয়া গছ এজোপাত ফল লাগে যে দেখিছানে নাই কি হয়? ফল লাগিলে ডাউন হৈ যায়, হয়নে নহয়? গছজোপাত ফল যেতিয়া লাগে ডাউন হৈ যায়, চাই ন? সেই তেনেকুৱা, সেইটোৱে যেতিয়া তুমি জানিবা, যেতিয়া তুমি শিকিবা, যেতিয়া ইউ বিকাম কেপেবল, ইউ বিকাম ভেৰি হাম্বল, ডাউন হৈ যোৱা, চবকে তোমাৰ সেই কামৰ ফলটো দিয়া। টেষ্ট কৰোৱা ছাকচেছ কি হয়, টেষ্ট কৰোৱা হেপিনেছ কি হয়। আৰু চাবা যেতিয়া তুমি বেলেগলে কৰিবা ন, তেতিয়া তোমাৰ হেপিনেছ বহুত বেছি হৈ যায়। আজি ইয়াত বহিছা যে বহুতে চবৰে লাইফৰ অবষ্টেকলছ মই ক'লোঁ, কিন্তু জানা যাৰ অবষ্টেকলছ যিমান ইনটু 3 হেপিনেছ পাইছে মই জানো, এইটো চিয়'ৰ, মোক কোনো ক'বলৈ নালাগে। যাৰ অবষ্টেকল, যোনে লাইফত বাধা পাইছে, সেই বাধাটো লৈ পেলাই ইয়াত যে বহিছা এচিভাৰ হিচাপে, সেই ইনটু 3 যিমান বাধা পাইছা তাৰ 3 গুণাত আজি হেপিনেছ পাইছে। হয়নে? হয়নে নহয়? হয়নে নহয়? হয়, ৰাইট? লাইফত যিমান ষ্ট্ৰাগল কৰিছোঁ সিমান হেপিনেছ পাইছোঁ, হয় ন? সেইকাৰণে সদায় হাম্বল থাকিবা, বহুত কিবা শিকিবা, সদায় ডেইলি মেক এ লিষ্ট। ডেইলি তুমি কি নতুন বস্তু শিকিছা, আজি কি নতুন চেণ্টেন্স এটা শিকিছা, আজি কি নতুন ৱৰ্ড এটা শিকিছা, কমিউনিকেশ্যন স্কিলছ ইম্প্ৰুভ কেনেকৈ কৰিছা, তাৰে